हेलो फ्रेंड्स की खबर आशा करूँ सकलो भाले आछे। आज मैं अन्य এটা मिनि ब्लगলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে গৈ আছোঁ। মা আহিলে আগত, এতিয়া মই আহি আছোঁ ঘৰত কাম বন কৰি মেলি। বলক তেন্তে আপোনালোককো ৰাখিম। মই গ'লোঁ, গৈ পাই দেখিলোঁ মায়ে বহনি মাৰি দিয়ে পিঠাগুড়ি খুন্দি আছিলে, কিয়নো অকলে অকলে খুন্দা হৈছিল আৰু বেছি পিঠা নাই। আমাৰ স্কুলত প্ৰতিযোগিতা হ'ব বিহুৰ দিনা, সেইবাবে মায়ে এয়া আকৌ খুন্দিছে। ঘৰলৈ খুন্দা হ'ল দুদিনৰ আগত আৰু আহিলোঁ। আহি পাই আপোনালোকক ভাবিলোঁ আমাৰ ঘৰৰ পদূলিৰ কপৌজোপা দেখুৱাই দিওঁ। ভাত পানী খাই আজৰি হোৱাৰ পাছত মায়ে পিঠা খোলা বহিলে পিঠা বনাবৰ কাৰণে। দুটামান বনাই হোৱাৰ পিছতে মাক ক'লোঁ যে মই দুটামান বনাওঁ, আৰু এনেকৈ মাৰ লগতে লাগি মই দুটামান পিঠা বনালোঁ। ইমানো ভাল হোৱা নাই, চেষ্টা কৰি চালোঁ। ছোৱালী মানুহ যেতিয়া এদিন নহয় এদিন এইবোৰ সকলো কাম কৰিবই লাগিব, সেইবাবে মই প্ৰত্যেকটো কামতেই অকণমান কৰিবলৈ চেষ্টা কৰোঁ। ইমানেই আছিল ভিডিঅ'টোত। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। আশা কৰোঁ মোৰ ভিডিঅ'টো সকলোৱে চাই ভাল পাব।